নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। মন যায় বলগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। চবফালে বানপানী আৰু মোৰ ঘৰতো গোটেই বানপানী সোমাই এদায়। পাছফালে পাকঘৰত বানপানী সোমালে আৰু আগফালে পাছফালে চবৰে সোমালে। ফটোক দেখাইছোঁ আপোনালোকক। আৰু আমাৰ ঘৰৰ অৱস্থা এনেকুৱা। এইপিনে আমাৰ মমাই আহিছে, পানী হৈ গ'ল চবফালে। চোতালতো এনেকুৱা পানী। আৰু এইটো চাইডে চাব দেই, দেখাইছোঁ। এইটো চাইডে হৈ গ'ল এঠো পানী হ'ল। এইটো আছিলে মোৰ ব্ৰইলাৰ ঘৰ। ব্ৰইলাৰ ঘৰত এঠোপা হৈ গ'ল। এইটো ব্ৰইলাৰ ঘৰ চব উপঙি আছে। এইখিনি ব্ৰইলাৰ পাত্ৰখিনি উপঙি আছে। আৰু এইটো চাইডে আছিলে মোৰ ভাগৰ বাইক থোৱা, গাড়ী থোৱা, বেটেৰী থোৱা বাৰান্দা। ইয়াতে হৈ গ'ল এঠো পানী। পাছফালৰ অৱস্থা এনেকুৱা। এইফালে টিউবেল বুৰিলে। এইফালে আমাৰ বাইলৈ যোৱা ৰাস্তা আছিলে, বাইলৈ যোৱা ৰাস্তা চব বুৰিলে, জেউৰালৈকে বুৰিলে। এইটো চাইডে অলপ এইখিনি ডোখৰ ওখ আছিলে কাৰণে অলপ বাচি আছে, কিন্তু পানী ৰখা নাই, এতিয়ালৈকে বাঢ়ি আছে। ৰাতিপুৱাতকৈ এতিয়া বেছি বাঢ়িলে, বেলিটো ওলাইছে অলপ। এইফালে আমাৰ গাহৰি গঁৰাল। মই এইটো গাহৰিটো শুই আছোঁ। এইফালে ফাঁচি পাতিছে। ইজান বানপানী মানুহবিলাকে কেনেকৈ আহিছে দেখিছে? ভুল লৈ আহিছে এইবিলাক। চব ঘৰ বুৰিলে, ভিতৰ বুৰিলে। আৰু আজি বৰষুণ দিয়া নাই বাৰু তেনেকৈ, আৰু পানীখিনি বাঢ়ি আছে, ইমান কমি যোৱা নাই। এইটো চাইডে এখন আমাৰ নদী আছে, নদীখন ফুল হ'ল, আপোনালোকে ইয়াৰ পৰা দেখিব পাইছে। এইটো চাইডে ফুল হৈ আছে। আৰু এইটো চাইডে যাম এতিয়া মই দোকান। আহি পাই গ'লি এতিয়া চেংকাই হয়। এইটো ইয়াৰ ওচৰত পইচা ওলাই মানে এই ষ্টেট বেংকত অলপ পইচা পাতি দিয়া মেলা হয়। আৰু যদি আপোনালোকক দৰকাৰ হৈছে আপোনালোকে আহি দিব। দোকানত নোসোমালোঁ, বাঢ়ি ইয়াতে পাই গ'লে ঘৰলৈ আহিব লাগিব। ইমান যে আপোনালোকক খং চেলিলে নগ'লে হ'ব, ইয়াৰ ওচৰলৈ আহিলে হ'ব। সেইটো কথা মানে। আৰু ইয়াৰ ওচৰত পইচা কেইটামান উলিয়াই লওক, পইচা কেইটামান কম হৈছে। তাৰপিছত গৈ আছোঁ দোকানত সোমাব পৰা নোসোমাব পৰা, আৰু বেলেগ ফালেও যাবলগীয়া আছে। তাৰপিছত দেখা যায় কি হয়। ব'লক, দিনটো কেনেকৈ গৈ আছে আপোনালোকক দেখায়। এটা দোকানী মানুহৰ জীৱন কেনেকুৱা। আৰু এইবাৰ আহি পালোহি দোকান। আৰু আমাৰ ঘৰৰ ফালে ইমান বানপানী, পানী এইফালে আকৌ হাউচ জেগাত আমাৰ পানীয়ে নাই। চবফালে শুকান, পানী চানী নাই। আৰু যেতিয়া ঘৰলৈ যাম নহয়, পানীৰ ভিতৰত সোমাই আছে, মাথা বেয়া হৈ যায়। আৰু আমাৰ এই লগৰকেইটা ইয়াতে বহি আছে, গাহৰি কাটি আছে। গাহৰি ব্যৱসায় মেইনটো এইটো, মেইন কাটিং কৰা। এই মুখনে কাটে কেনেকুৱা কোলা মোলা হৈ গৈছে চব লুডু খেলাত গৈছে। এতিয়া দোকানটো নুখুলোঁ বন্ধু, অলপ দেৰিকৈ খুলিম। আৰু বস্তুখিনি আনিব আছে, আনি লওঁগৈ প্ৰথমতে। তাৰপিছত আহি পিনে দোকান খুলিম। দোকানত ভালেখিনি বস্তু নাই, আৰু বস্তু নহ'লে মানুহে ইটো নাই সিটো নাই বিচাৰি ফুৰে। নহ'লে দিগদাৰ হয় মানুহক ঘূৰাই পঠিয়াবলৈ। সেইকাৰণে যাওঁ এতিয়া, বস্তু অলপ লৈ আহোঁগৈ। ওলাই মেলি আহি গ'লোঁ, বেটেৰীখন লৈ আহিছোঁ। আৰু মোৰ লগত যাব এটা পোৱালিটো আহি আছে, তাৰ লগতে দুইটা উঠি এতিয়া গৈ থাকিম। এইটো পোৱালি যাওঁ মোৰ লগত। এজন উঠি আহিছিলে, এখন নামিলে আমাৰ ককাইদেউ। এইফালে পানী চব, পোৱালিজনী আহি আছে। পানী ঘৰ বানপানী। সেইটো চাইডৰ সেইখিনি পানী কালি দেখাইছিলোঁ বুৰিলে। আৰু এতিয়া আমি এতিয়া গৈ থাকিম। এখেতলোকৰ ঘৰ ভেটিটো অলপ ওখ, সেইকাৰণে বোৱা নাই। এইবিলাক বাগান চাগান চব বুৰিলে পানী। এইখনে আমাৰ গাঁও হয়, মোটা মোটা গাঁও। অলপ বাঢ়িলে ৰাস্তাটো বুৰিব মানে, এইডোখৰ বুৰিলে চব। এইটো চাইড বহি গৈছে পানী, এইফালে এইটো পালে পাৰ হ'ব ডাইৰেক্ট। এইটোৱে হ'ল সেইটো ফ'ৰ লাইন, ডাইৰেক্ট দিলৈ ওলাব ইয়াৰ পৰা। আৰু এইটো চাইডে ৰাইট চাইডে গ'লে আপুনি ভাল পাব। এইটো হৈ গ'ল টিকলা ভাই। দোকানত বস্তুখিনি লৈ লওঁ, তাৰপিছত কি হয় দেখা। বহি আছে।
এইখিনি বস্তু দিব এতিয়া আৰু বেছি দিন নালাগে বস্তু টাৱকৈ লৈছোঁ আজি আৰু দিনৰ পাছতকৈ বস্তু লৈ যাব লাগিব এতিয়া বলক বস্তুকেইটা উঠাই লওক এইটো হ'ল তেলৰ গুদাম আৰু একেটা তেল আছে আমাৰ বস্তু প্ৰায় পেক কৰি হৈ গৈছে এইখিনি লাষ্ট আছে এইখিনি বান্ধি আছে এইখিনি আৰু এইফালে আমাৰ গাড়ী সম্পূৰ্ণ লোড হৈ গ'ল এতিয়া বস্তুখিনি চাইডে চাইডে বান্ধি লৈ এতিয়া যামগৈ আমি পাই গ'লো সি এইবাৰ তেল দিব চলো দাদা বেটেৰী তেল পোৱা যায় নেকি তেলটো ভৰাই যায় গিলানত তেল লৈ লওঁ পেট্ৰল 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 3-5-15 দি দিয়া আৰু পেট্ৰল লৈ আহি গ'লোঁ এতিয়া আহি আছোঁ লাহে লাহে আহিছোঁ বস্তু বহুতখিনি আছে আৰু সেইকাৰণে লাহে লাহে আহিবলগীয়া হৈছে নহ'লে বেছি স্পীড গ'লে 3-চকীয়া গাড়ী নহয় জানো উঠি মাৰি দিব এবাৰতো মাৰিছিলে অলপ আগতে ওখ এডোখৰত উঠিবলগীয়া হৈছিলে এইখিনি বস্তু পৰিয়ে গৈছিলে এইটো চাই সেইকাৰণে আমি বহুত লাহে লাহে আহি আছোঁ আৰু বেছি দিন নালাগে 15-20 মিনিট লাগি যাব দোকান পাওঁগৈ মানে কাম কৰি গৈছোঁ কি হয় ভগৱান জানে আৰু ভৱিষ্যত আৰু ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে তেতিয়া আমাৰো ভাল লাগিব কাম কৰি শ্বেয়াৰ কৰিব আপোনালোকে ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব দোকান আহি পাই গ'লোঁ তামাম গৰম এইফালে বস্তুখিনি আছে এইখিনি আনলোড কৰি ল'ম এতিয়া বন্ধুসকল দিনটো এইভাগে গ'ল আৰু ক'ৰ পৰা কি বস্তু আনিলোঁ আপোনালোকক দেখাইছোঁ আৰু বানপানীৰ দিনত কিমান হ'ল ঘৰত কিমান সোমালে আপোনালোকক দেখাইছোঁ আৰু এতিয়ালৈ পানী বাঢ়িয়ে আছে বাৰু আৰু এতিয়া গৈ পিনে কি হয় কি নহয় আৰু দিনটো মানুহৰ লগত এনেকৈ থাকিলোঁ আৰু দিনটো এয়া দোকানী জীৱন সৰু সুৰা দোকানী আমি এইভাগে দিনটো কটাবলগীয়া হয় 2 টকা পইচাৰ কাৰণে কাম কৰি থাকিবলগীয়া হয় আৰু এইজন মোৰ লগৰ হয় তেখেত লাষ্ট কাষ্টমাৰ হয় তেখেতক লাগে পেট্ৰল 50 টকা লাগে পেট্ৰল 50 টকা দিম এতিয়া তাৰপিছত আৰু এই দোকানৰ পৰা বিদায় ল'ম আৰু আপোনালোকে এনেকৈ ভিডিঅ'বিলাক চাই থাকিব ভাল লাগিব আমাৰ আৰু কাম কৰি ভাল লাগিব আৰু ছাপোৰ্ট কৰি যাব ভিডিঅ'বিলাক আপোনালোকে যদি নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো বজাই দিব আৰু আজিলৈ ইমানে বাই বাই